বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই গোবিন্দ শইকীয়াই মোৰ নতুন চেনেল সুপ্ৰভাত অসম ট্ৰেভেল এণ্ড ব্লগছ। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰ ঠিকে আছে। আজি নৱৰাত্ৰি শুভকামনা যাচিলোঁ সকলোকে মোৰ ফালৰ পৰা, যাতে আগন্তুক দিনবোৰ আপোনালোকৰ ভাল হৈ আহে, আগতকো ভাল হয়, তাৰ কামনাৰে আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। सुप्रभात दोस्तों, आप सभी को नवरात्रि की शुभकामनाएं। आने वाले दिन आपको माता रानी खुशियों से भर दे, यही हम दुआ करते हैं। বিশেষ একো নাই আজিৰ ডেটত, ক'লৈ যাব পৰা নাই একজেক্টলি কামৰ কাৰণে। মই নতুন ঠাই বা কিবা এটা দেখাব পৰা নাই, তথাপিতো আজি মই এনেই কিবা এটা ল'লোঁ আজি মই, তাকে মই আপোনালোকৰ আগত দেখাম পূজা বুলি। চ' বলক দেখাইছোঁ কি ল'লোঁ একজেক্টলি। চ' ফাইনেলি অৰ্ডাৰটো খুলিম। মই নুনৰ পৰা অৰ্ডাৰ দিলোঁ, ছেইম আগতো মই এনেকৈ নুনৰ পৰা অৰ্ডাৰ দিছিলোঁ। একচুৱেলি মই গান শুনি ভাল পাওঁ, তো সেইবাবে মই স্পীকাৰ এটা অৰ্ডাৰ দিলোঁ, ব্লুটুথ স্পীকাৰ হয়। আপোনালোকক দেখাই আছোঁ, ৰ'ব খুলি দিছোঁ। চ' ফাইনেলি JBL Pulse 4 হয়, Pulse 5ও আহিলে। আগৰ পৰাই ভাবি আছিলোঁ মই 4 ল'লোঁ, কিয়নো ইয়াৰো মানে চাউণ্ডটো বহুত ভাল, Pulse 4। লগতে ইয়াত ব্লুটুথ দিছে, আপোনাৰ ব্লুটুথ ভাৰ্জন 4.2। স্পীড আৰু ৰেঞ্জ বহুত ভাল, ৰেঞ্জটো আপোনাৰ 200 ফিটলৈকে আছে। আৰু এইফালে আপোনালোকে দেখিব ইয়াত কালাৰ চেঞ্জিঙৰ অপশ্যনো আছে। যেতিয়া আপুনি 360 ডিগ্ৰী ভিউত আপোনাৰ LED লাইটটো জ্বলিব, তাত আপুনি যেনেকুৱা কালাৰ লাগে চেঞ্জ কৰিব পাৰিব। মই আপোনালোকক পিছত দেখাই আছোঁ একজেক্টলি কেনেকৈ কৰিব পাৰিব। আৰু লগতে আপোনাৰ JBL পাৰ্টি বুষ্ট দিয়া আছে ইয়াত। আপুনি JBL Pulse 4 স্পীকাৰ কেইবাটাও একেলগে, নৰ্মেলি 100 স্পীকাৰ আপুনি একেলগে বজাব পাৰিব ইয়াত পাৰ্টি বুষ্টত। চ' ইয়াত দেখাইছে আপোনাৰ বেটাৰীটো হৈছে আপোনাৰ 7260 mAh। ফুল চাৰ্জ দিলে 12 ঘণ্টালৈকে আপোনাৰ চলি থাকিব। লগতে 360 ভিউ দিব আপোনাৰ LED লাইটৰ, চাউণ্ডৰ সৈতে যিটো ভিউ আহিব। 1 মিটাৰ আপোনাৰ আণ্ডাৰ ৱাটাৰ যদি 30 মিনিটলৈকে ৰাখে একো দিগদাৰ নাই, ৱাটাৰপ্ৰুফ হয়। পাৰ্টি বুষ্টত আপোনাৰ 100 স্পীকাৰ একেলগে JBLৰ Pulse 4 একেলগে কানেক্ট কৰি আপুনি বজাব পাৰিব। চ' ফাইনেলি আপোনাৰ স্পীকাৰটো দেখাইছোঁ। ইয়াৰ বক্সটো বৰ ভাল হয়, বহুত ছেফলি ইয়াক ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে তেওঁলোকে বক্সটো বনাইছে, লগত ফৰ্ম দি থৈছে একেবাৰে। ত' ফাইনেলি JBL Pulse 4 স্পীকাৰ, ইয়াৰ ৱেইটটো হৈছে 1.26 kg। ইয়াৰ বডিটো আপোনালোকে দেখিছে, এইটো হৈছে আপোনাৰ ট্ৰান্সপাৰেণ্ট প্লাষ্টিক লাইটিং ইফেক্টৰ কাৰণে যিটো বনাই দিছে। যেতিয়া আপোনাৰ মিউজিক বজিব তেতিয়া লাইটিং ইফেক্টটো আপোনালোকে দেখা পাব সম্পূৰ্ণ। মই বজাই দেখাম বাৰু এবাৰ। ইয়াৰ বটম ছাইডত এইটো হৈছে বেছ ৰেডিয়েটৰ, যিটো আপোনাৰ বেছটো এনহেঞ্চ কৰিব, লগতে শুনি ভাল পাব। লগতে ইয়াৰ C টাইপ চাৰ্জিং কানেকশ্যন আছে। পাৱাৰ অন বাটন, ব্লুটুথ, লগতে আপোনালোকৰ পাৰ্টি বুষ্ট বাটন, লাইটিং এডজাষ্টমেণ্ট সকলো দিয়া আছে ইয়াত। এবাৰ অন কৰি মই আপোনালোকক দেখাইছোঁ একজেক্টলি। ইয়াৰ কালাৰবোৰ ইয়াৰ চেঞ্জ হৈ থাকে নৰ্মেলি, আপোনালোকে দেখা পাইছে ইয়াৰ সম্পূৰ্ণ কালাৰটো চেঞ্জ হৈ থাকে অট'মেটিকেলি। যেতিয়া মিউজিক ষ্টাৰ্ট হ'ব তেতিয়াও তেওঁ নৰ্মেলি JBLৰ যিটো চাউণ্ড আহিব, চাউণ্ড ইফেক্টৰ কালাৰটো চেঞ্জ হৈ থাকে। আৰু ইয়াৰ এপৰ সৈতে এপ এটা আছে, যিটোৰ জৰিয়তে আপোনালোকে গোটেই কালাৰটো চেঞ্জ কৰিব পাৰিব নিজৰ মতে। ইয়াৰ নৰ্মেলি JBL Pulse 4ৰ কাৰণে, JBLৰ স্পীকাৰ কাৰণে এটা JBL পৰ্টেবলছ কৈ পিনি এটা এপ আহে। এপটোত দেখাই দিছোঁ আপোনালোকক একজেক্টলি কেনেকৈ কি কৰিব লাগে। ব্লুটুথ সৈতে কানেক্ট কৰাৰ পিছত JBL এপটো খোলাৰ লগে লগে আপোনাৰ এনেদৰে আহিব।
অহাৰ পিছত আপোনাৰ ডিছপ্লেখনত এইদৰে ডিছপ্লে হ'ব, কানেক্টিং ৰেডি ফৰ ইউ। চ' এনেকৈ আহি যাব আপোনাৰ ডিছপ্লেখন, যিখন এপত আছে অলৰেডি। চ' আপুনি যেনেকুৱা কালাৰ লাগে, যেনেকুৱা ডিজাইন লাগে, সেই হিচাপে আপোনালোকে চেঞ্জ কৰিব পাৰিব। যেতিয়া আপুনি অডিঅ'টো প্লে' কৰি থাকিব, গান এটা শুনি থাকিব, সেইখিনি সময়ত আপোনাৰ যি ধৰণে আপোনাৰ সেই ডিছপ্লেখন লাগে সেই হিচাপে চেঞ্জ কৰি থাকিব পাৰিব আপোনালোকে। ইয়াৰ লগতে পাৰ্টি বুষ্টৰ কাৰণেও অপশ্যন দিয়া আছে। যেতিয়া আপুনি কেইবাটাও স্পীকাৰ একেলগে বজাব বিচাৰিব, তেতিয়া আপুনি পাৰ্টি বুষ্টটো অন কৰি দিলে হৈ যাব। আৰু কালাৰ আপুনি যেনেকুৱাই লাগে, নৰ্মেলি ছিংগল কালাৰ লাগে, মাল্টি কালাৰ লাগে, বা ছাৰাউণ্ডিং গোটেইখিনি কালাৰ একেলগে লাগে আপোনালোকক, তেতিয়া আপুনি চুজ কৰিলে সেই হিচাপে আপোনাৰ কালাৰটো চেঞ্জ হৈ থাকিব। আজিৰ ডেটত ইণ্ডিয়াত ইয়াৰ দাম হৈছে 16,499 টকা, আৰু আবু ধাবিত হৈছে আপোনাৰ 13,500 ধৰি লওক।